আজি মই আকৌ আপোনালোকক কেইটামান কথা ক'বলৈ আহিলোঁ। কেইটামান কথা মানে মই কালি এঠাইৰ পৰা গম পালোঁ, যিহেতুকে এইকেইটা কথা আপোনালোকৰ কাৰণে দৰকাৰী বুলি মই ভাবিছোঁ, সেইকাৰণেহে মই আপোনালোককো জনাব বিচাৰিছোঁ। সেই কথাকেইটা জানিলে বহুতৰে সহায় নহ'লেও দুজন এজনৰো যদি সহায় হয় সেইটোও মোৰ কাৰণে বৰ ভাল কথা হ'ব। কাৰণ যিহেতুকে আমি 15,000 টকাটোৰ কাৰণে আমি এপ্লাই কৰিছিলোঁ, আমি পোৱা নাই। আমি কেইগৰাকী মানে আমাৰ এই ঠাইটুকুৰাত আমি পোৱা নাই। সেই সম্পৰ্কে কথা পাতোঁতে আমাক এগৰাকী বাইদেৱে মোক জনালে কথাটো, যে বাইদেউ এইটো মানে এইটো কেতিয়াবা আধাৰ কাৰ্ডৰ লিংক এইটো কিবা খেলি মেলি হৈ থাকিলেও বোলে পইচাটো পোৱা খেলি মেলি হয় বুলি কৈছে। তেনেকৈও বহুত মানুহে বোলে পোৱা নাই পইচাটো। আধাৰ কাৰ্ডৰ কিবা লিংকটো যদি কিবা খেলি মেলি হৈ থাকে তেনেকৈ নেপায় বুলি কৈছে। আৰু তথাপি সেইকাৰণে বাইদেৱে কৈছে যে আপোনালোকে এতিয়াও মানে সোমবাৰলৈকে কৈছে, সোমবাৰে লাষ্ট ডেট বুলি কৈছে, এপ্লাই কৰিবলৈ কৈছে তেওঁ। মই তেতিয়া ক'লোঁ, বাইদেউ আমি এবাৰ যিহেতুকে আমি জমা দিছোঁ বস্তুটো আপোনাৰ হাততে, গতিকে আকৌ যদি দিওঁ এইটো জানো খেলি মেলি নহ'ব জানো, বাৰে বাৰে দি থকা এনেকুৱা ধৰণৰ এটা কথা হ'ব। তেতিয়া বাইদেৱে কৈছে নহয়, এবাৰ যদি আপোনাৰ সোমাই এনেও আপোনাৰ একেটা একাউণ্টতে পইচা নোসোমাই এনেও ৰিজেক্ট হৈয়ে যাব। গতিকে আকৌ যদি এইটোতো নহয়, আকৌ আপুনি যদি দিও নথয় তেতিয়াতো দিগদাৰ হ'ব ন। গতিকে দি থওক, একো কথা নাই। এনেও তেওঁলোকে চায়েতো হেৰি কৰিব, একেটা একাউণ্টতে দুবাৰটোতো পইচা নোসোমায় এনেকৈ ক'লে। এইটো এটা পালে আকৌ এটা এনেও আপোনাৰ হেৰি হৈ যাব। কিন্তু আপুনি যদি আকৌ নকৰে তেতিয়াতো আপুনি এতিয়াও যদি নেপায়, নকৰিলেতো এইটোতো লাষ্ট ডেটটো গুচি গ'লে পিছততো আকৌ কৰিব নোৱাৰিব সেইবুলি ক'লে। সেইকাৰণে মই ভাবিছোঁ মোৰ নিচিনা যদি আৰু কোনোবা আছে তেওঁলোকেও সেইটো কৰিব পাৰিব, যে কাইলৈ লাষ্ট ডেট বুলি কৈছে, এইটো কৰা কোৰ্টতে ক'ৰবাত দিব লাগিব বুলি কৈছে, জমা লৈ আছে। মইতো নাজানো বাৰু দেই, ওলাই মেলি যোৱা নাই, সেইকাৰণে এইবোৰ সম্পৰ্কে একো নাজানো। গতিকে আমি যাৰ হাতত জমা দিছিলোঁ তেওঁলোকে জমা দি আমি নিশ্চিন্ত আছিলোঁ, কিজানিবা পাম আৰু। কিন্তু তেওঁলোকে যিহেতুকে নিজেই কৈছে যে সেইটো বহুতৰে ভুল হৈছে, বহুতৰে তেনেকৈ সোমোৱা নাই, তেনেকুৱা কিছুমান বেংকৰ কথাও কৈছে দেই, সেইটো কাৰণেও হোৱা নাই বহুতৰে। সেইটো কাৰণে সেইটো কৰি ল'বলৈ কৈছে, আৰু লগতে ফৰ্ম এখন দিবলৈ কৈছে, মানে এপ্লিকেশ্যন এখন দিবলৈ কৈছে। তাৰ লগতে ধৰ পানী হোৱা এখন পাৰিলে ফটো দি দিবলৈ কৈছে, বেংকৰ মানে পাছবুকটো ফ্ৰণ্ট পেজটো দিবলৈ কৈছে। সেইটোকে মই বোলো অকলনো মই কিয় জানিব লাগে, মোৰ দৰে আৰু 10জনে জানক, তেওঁলোকেও যদি সহায় হয় মোৰ কথাকেইটাৰ পৰাই, সেইটোকে হওক বুলিয়ে মই আপোনালোককো কথাটো জনাই দিলোঁ। কাইলৈ হয়তো আমি জমা কৰিমগৈ, যিহেতুকে আমাৰ নহ'লে আমাৰ সেই ঘৰকেইখনত সোমাবলৈ দিগদাৰ হ'ব যদি অকণমান চাফা তাফা নকৰোঁ। যদিহে পাম আৰু, নেপালেতো উপায় নাই আৰু, নিজাববীয়াকৈ কৰিব লাগিব। যিহেতুকে চৰকাৰে সহায় দিছে কাৰণেহে আমি আশা কৰিছোঁ। কাকো যদি নিদিলেহেঁতেন আমিতো তেতিয়া আশাই নকৰোঁ, নিজেই কষ্ট মষ্টকৈ ক'ৰবাৰ পৰা পইচা গোটাই হ'লেও কামকেইটা কৰিলোঁহেঁতেন। কিন্তু এতিয়া যিহেতুকে চৰকাৰ ঘৰৰ ফালৰ পৰা বানপীড়িত ৰাইজৰ কাৰণে সেইকণ সহায় আমাৰ CM ছাৰে আগবঢ়াইছে, গতিকে আমিও পাম বুলি আমি আশা কৰিছোঁ। যিহেতুকে নেপাবলগীয়া মানুহেই যেতিয়া পাইছে, আমিতোতো পাবলগীয়া মানুহ, গতিকে পাম বুলি আমি এতিয়ালৈকে আশা কৰি আছোঁ। আশাটো শেষ কৰি দিয়া নাই। গতিকে আকৌ পুনৰ এবাৰ আমি আকৌ জমা দিমগৈ বুলি ভাবিছোঁ, যিহেতুকে আমাৰ এতিয়ালৈকে হোৱা নাই। হৈ যোৱা হ'লেতো আৰু পুনৰ জমা দিয়া কোনো কথাই নাহে, কিন্তু এতিয়ালৈকে আমি যিহেতুকে পোৱা নাই, ভাবিছোঁ আৰু এবাৰ আমি DC অফিচতে এবাৰ জমা কৰি দিওঁ। ইফালে যদি নহয় কিবা কাৰণত আকৌ তেতিয়া আমি আকৌ এইটো যোগাযোগ কৰিব পাৰিম। নহ'লেতো আমাক ক'বলৈ কোনো মানুহেই নাই, আমাক কোনো তেনেকৈ এইবিলাক কথা নজনায়ো, আমি বিশেষ নাজানো। যিহেতুকে আমি ঘৰৰ ভিতৰত সোমাই থাকোঁ, ইমান ওলাই মেলিও নাযাওঁ, সেইকাৰণে আমি ইমান সংবাদবিলাক নাপাওঁ। গতিকে যদি আপোনালোকৰ কাৰোবাৰ তেনেকুৱা মোৰ নিচিনা প্ৰব্লেম হৈ আছে, আপোনালোকে কাইলৈ যাব পাৰে দেই জমা কৰিবলৈ। কাইলৈ লাষ্ট ডেট বুলি শুনিছোঁ দেই, সেইটোকে ক'বলৈকে মই আহিলোঁ। ধন্যবাদ।